Hello guys, welcome to my YouTube channel. আজি মই জিঅ' ফাইবাৰ কানেকশ্যন এটা ল'ম বুলি ভাবিছোঁ আৰু কানেকশ্যন ঘৰতে লগাম বুলি ভাবিছোঁ। ইয়াৰ মোৰ টেবুল আৰু টেবুলৰ পৰা ইয়াতে মই জিঅ' ফাইবাৰ কানেকশ্যন দিয়া লগাম বুলি ভাবিছোঁ। অলৰেডি মোৰ ফাইবাৰৰ যিখিনি জিঅ' ফাইবাৰ লগাবৰ কাৰণে যিখিনি প্ৰচিডিউৰ থাকে সেইখিনি গোটেইখিনি কৰা হৈ গৈছে আৰু পে'মেণ্টো অলৰেডি কৰা হৈ গৈছে। কিমান পে'মেণ্ট কৰিব লাগে, প্ৰচিডিউৰটো কেনেকুৱা হয়, কি কৰিব লাগে আপোনালোকক গোটেইখিনি ভিডিঅ'টোত ক'ম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া অলপ পিছত মোৰ যি কানেকশ্যন কৰিবৰ কাৰণে মেকানিক মানুহ আহিব, কানেকশ্যন কৰিব কাৰণে পিছত মানুহ আহিব। মানুহ অহাৰ পিছত আপোনালোকক কেনেকৈ ক'ৰ পৰা কি কৰি কানেকশ্যনটো দিয়া হয় আৰু কি বস্তু লগোৱা হয় সেই গোটেইখিনি ভিডিঅ'টোত দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া অলৰেডি জিঅ'ৰ পৰা মানুহ আহি গ'ল লগাবৰ কাৰণে কানেকশ্যন। ইয়াত দেখিছে জখলাই দি উঠি গৈ ওপৰত আপোনালোকে খুটাত যিটো বক্স দেখিছে জিঅ'ৰ যিটো বক্স, এই বগা বক্সটো, সেই বক্সৰ পৰা কানেকশ্যনটো নিয়া হৈছে ঘৰৰ ভিতৰলৈকে। যিডাল আপোনাৰ জিঅ'ৰ যিডাল অপটিকেল ফাইবাৰ কেবুল হয় সেই কেবুলডালে নিয়া হ'ব কানেকশ্যনটো। আৰু আমাৰ ঘৰৰ পৰা যিটো কানেকশ্যন হয় বক্স, সেই বক্সৰ কানেকশ্যনটো যথেষ্ট দূৰ হৈছে। দূৰ হোৱাৰ কাৰণে তাৰ পৰা আনি আকৌ ইয়াত তামোল খুটাত বান্ধিব লৈছে। যদি আপোনাৰ ঘৰৰ একেবাৰে সন্মুখতে আছে বক্সটো, আৰু যিসকলৰ ঘৰলৈকে ফাইবাৰ কানেকশ্যন গৈছে, জিঅ'ৰ ফাইবাৰ কানেকশ্যন লোৱাসকলে কানেকশ্যন ল'ব পাৰিব। আমাৰ ইয়ালৈ অহা বেছিদিন হোৱা নাই, আজি অলম'ষ্ট 2 মাহমান হৈছে। আৰু যদি আপোনালোকৰ ঘৰৰ ফালেও গৈছে কানেকশ্যন, তেতিয়াহ'লে আপোনালোকে কানেকশ্যন সুবিধা ল'ব পাৰিব। এয়া দেখিছে এতিয়া ওপৰেদি নি, ঘৰৰ ওপৰেদি নি মোৰ ৰুমলৈকে নিয়া হ'ব। আৰু চিলাপথাৰৰ পৰা যিসকলে এই ভিডিঅ' চাই আছে, তেওঁলোকে যদি ঘৰত জিঅ' ফাইবাৰ কানেকশ্যন কৰাম বুলি ভাবে চিলাপথাৰ এৰিয়াৰ ভিতৰত, তেওঁলোকৰ কাৰণে মই ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দি দিম। আপোনালোকে তাত যোগাযোগ কৰি ঘৰত এই কানেকশ্যন কৰাব পাৰিব। দেখিছে কেবুল লগাই আছে, যথেষ্ট দীঘল হৈছে, আমাৰ দূৰ হৈছে ডিষ্টেঞ্চটো। এই খুটাটোৰ পৰা অনা হৈছে, দূৰৰ খুটাটো দেখিছে নহয়, ইয়াৰ পৰা নিয়া হৈছে প্ৰায় 60 মিটাৰে হ'ব অলম'ষ্ট। এতিয়া এই ওপৰেদি মোৰ ৰুমলৈকে ৱাৰডাল নিয়া হৈছে। এডাল দেখিছে যিডাল কেবুল, এডাল আপোনাৰ একদম সাগৰৰ তলিৰ পৰা আহিছে কেবুলডাল, আহি মোৰ ৰুম পাই গৈছে, দেখিছেনে? এইডাল যিডাল ৱায়াৰ আনিছিলে ইয়াৰ পৰা আপোনাৰ এইটো ৰাউটাৰত লগোৱা হৈছে, আৰু এডাল এইটো এডাপ্টাৰ লগোৱা হৈছে ৰাউটাৰ যিটো কাৰেণ্ট ল'বৰ কাৰণে। এতিয়া অলৰেডি আমাৰ ইনষ্টলেশ্যন কমপ্লিট হৈ গ'ল। গোটেই মানুহ আহি যিমানখিনি কাম কৰিব লাগিছিলে গোটেইখিনি কৰি হৈ গ'ল। আপোনালোকে দেখিলে কেনেকৈ ৱায়াৰ আপোনাৰ হেৰি বক্সৰ পৰা যি জিঅ' ফাইবাৰ যি বক্স আছে, বক্সৰ পৰা ৱায়াৰ আনি ঘৰৰ ওপৰেদি আনি ইয়াত যিটো জিঅ' ফাইবাৰ আমাৰ ৰাউটাৰ আছে সেই ৰাউটাৰত কানেকশ্যন কৰিছোহি। চব ক্লিয়াৰ হৈ গ'ল। এতিয়া কৈছোঁ আপোনালোকে জিঅ' ফাইবাৰ কোনে কোনে লগাব। আপোনালোকৰ ঘৰত যদি মানুহ যদি একেবাৰে কম আছে, স্মাৰ্টফোন ইউজাৰ যদি কম আছে, যদি 3জনতকৈ বেছি স্মাৰ্টফোন ইউজাৰ আছে ঘৰত, তেতিয়াহ'লে লগাব পাৰে। কাৰণ 3জনৰে যদি ৰিচাৰ্জ কৰিবলগীয়া হয় তেতিয়া বহুতখিনি গুচি যাব পাৰে, চবেই যদি নেট ইউজ কৰে। আৰু যিসকলে ঘৰত নেট ইউজেজটো অলপ বেছি হয়, মোৰ অলপ ইউজেজটো বেছি হয়, মোৰ ঘৰত ইমান নহয়, ঘৰত মা দেউতা মই আছোঁ, ঘৰত বেছি ইউজ নহয়, কিন্তু মোৰ ফালৰ পৰা ইউজ অলপ বেছি হয়, সেইটো কাৰণে মই জিঅ' ফাইবাৰ লাগে বুলি ভাবিলোঁ, লগাই ল'লোঁ। আপোনালোকৰ যদি তেনেকুৱা ইউজেজ যদি বেছি থাকে ঘৰত, তেতিয়া লগাই ল'ব পাৰে। তাৰপিছত আপোনাৰ জিঅ' ফাইবাৰ প্লেনবিলাক মই কৈছোঁ, প্লানবিলাক আছে আপোনাৰ 150 Mbps-ত 999ত আছে, আৰু 699ত আছে 100 Mbps, আৰু 399ত আছে 30 Mbps। মই এতিয়া বৰ্তমান 30 Mbps-তে লৈছোঁ, কাৰণ মোৰ 30 Mbps হ'লে মোৰ কাৰণে চাফিচিয়েণ্ট হয়। ইয়াতকৈ স্পীড নেট নহ'লেও চলি যায়। আপোনালোকৰ যদি কাৰোবাক ইয়াতকৈ বেছি স্পীড লাগে তেতিয়াহ'লে আপোনালোকে ইয়াতকৈ ওপৰ ৰিচাৰ্জটো কৰিব পাৰিব। আৰু আপোনাৰ আছে 1499ত আছে 300 Mbps, 500 Mbps-তো আছে, ইমান ওপৰলৈকে নালাগে। আৰু ইয়াত যিটো লোৱা প্ৰচেছ, জিঅ' ফাইবাৰ লোৱা যিটো প্ৰচেছ হ'ল, সেই প্ৰচেছটো আপোনাক কেনেকুৱা হয় মই কৈ দিছোঁ। আপোনালোকে মাই জিঅ' এপছত যাব, মাই জিঅ' এপছত গৈ পিনি তাত ফাইবাৰ লিখা আছে, ফাইবাৰ অপশ্যন এটা আছে, ফাইবাৰ অপশ্যনত ক্লিক কৰিব। ফাইবাৰ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে তাৰ পৰা ফাইবাৰ লগাবৰ কাৰণে ৰিকুৱেষ্ট পঠাব পাৰে। তাতে ৰিকুৱেষ্ট পঠাই দিব। জিঅ' কোম্পানীৰ ৰিকুৱেষ্ট আপোনাৰ একচেপ্ট কৰাৰ পিছত কোম্পানীৰ ফালৰ পৰা মানুহ আহি পিনি আপোনাৰ OTP লৈ আপোনাৰ ঘৰলৈকে মানে আহি যাব। তাৰপিছত আপোনালোকে কোনটো ৰিচাৰ্জ কৰে, কিমান প্ৰাইজৰ ৰিচাৰ্জ কৰে, কিমান স্পীড আপোনালোকক লাগে, সেই স্পীডটো আপোনালোকে সেইটো মতে
ৰিচাৰ্জ কৰিব পাৰিব। ৰিচাৰ্জ কৰাৰ পিছত আপোনালোকে ইয়াৰ সুবিধাসমূহ ল'ব পাৰিব। আৰু আপোনাৰ জিঅ' ফাইবাৰ দুটা আছে আপোনাৰ ৰিচাৰ্জ প্লেন। আপুনি প্ৰিপেইড কৰিব পাৰে নহ'লে পষ্টপেইড কৰিব পাৰে। যদি আপুনি প্ৰিপেইড কৰে আপুনি মান্থলি ৰিচাৰ্জ কৰিলে হ'ল, আপোনাৰ তাত কোনো বিল নাহে। আৰু যদি আপুনি পষ্টপেইড কৰে তেতিয়াহ'লে আপোনাৰ বিল চিষ্টেমত আহিব। মই আপোনাৰ পষ্টপেইডে লৈছোঁ, 6 মান্থৰ কাৰণে লৈছোঁ পষ্টপেইড। 2825 ৰুপিজ লৈছে। তাত কোনো ইনষ্টলেশ্যন ফিজ নাথাকে। যদি আপোনালোকে 1 মাহৰ কাৰণে কৰে, যদি প্ৰিপেইড কৰে 1 মাহৰ কাৰণে আপোনালোকে 1500 টকা দিব লাগিব। 1500 দিলে মানে আপোনাৰ তাত এইটো ইনষ্টলেশ্যন কষ্ট হ'ব আৰু আপুনি 1 মাহ ফ্ৰী পাব। এতিয়া মই কোনো ধৰণৰ ফ্ৰী পোৱা নাই। আপোনালোকে যদি 1500 দি পিনি প্ৰিপেইড কৰে তেতিয়াহ'লে 1500টো আপোনাৰ ইনষ্টলেশ্যন কষ্ট হ'ব আৰু ইফালে আপোনাৰ 1 মাহ ফ্ৰী পাব। তাৰপিছত নেক্সট মাহৰ পৰা আপুনি ৰিচাৰ্জ কৰিব লাগিব প্ৰিপেইড। মই পষ্টপেইড লৈছোঁ। আৰু যদি আপুনি প্ৰিপেইড লৈছে, প্ৰিপেইডৰ পৰা আপুনি পষ্টপেইডো কৰিব পাৰিব। পিছত পষ্টপেইডত যদি লৈছে আপুনি প্ৰিপেইডো কৰিব পাৰিব। সেইটো পিছত কৰিব পৰাটো হৈ যায়। আপুনি যদি এতিয়া মই বৰ্তমান কেৱল মোবাইল ইণ্টাৰনেটটো লৈছোঁ। আপোনালোকে যদি টিভিৰ কাৰণে ল'ব বিচাৰে, আপোনালোকৰ ঘৰত যদি স্মাৰ্ট টিভি আছে, আপোনালোকে স্মাৰ্ট টিভি যদি ইউজ কৰে তেতিয়াহ'লে আপোনালোকে হটষ্টাৰৰ পৰা আদি কৰি গোটেইখিনি পাই যাব। টিভিৰ কাৰণে যদি কৰে আপোনালোকে 4200 চামথিং কিবা এটা ৰিচাৰ্জ কৰিব লাগিব। মই এতিয়া বৰ্তমান টিভিৰ কাৰণে লোৱা নাই আৰু আমাৰ ঘৰত টিভি চোৱা মানুহ তেনেকৈ নাই, সেইটো কাৰণে লোৱা নাই। যদি আপোনাৰ ঘৰত টিভি ব্যৱহাৰ হৈ থাকে তেতিয়াহ'লে আপোনালোকে সেইটো প্লেন ল'ব পাৰে। তেতিয়া আপোনালোকে টিভিৰ কাৰণে ছেটঅপ বক্স, টিভিৰ কাৰণে কিবা ছেটঅপ বক্স এটা থাকে, সেইটো আপোনালোকে তেতিয়া লগতে ফ্ৰী পাই যাব। যদি আপোনালোকে নেক্সট সেইটো কিনিবলৈ যায় তেতিয়া আপোনালোকৰ বেছি পৰি যায়। নহ'লে এতিয়া মোৰ নিচিনা আপোনালোকে ল'ব পাৰে। যেতিয়া আপোনালোকে ভাবে টিভি দৰকাৰ হৈছে তেতিয়া আপোনালোকে ইয়াৰ যিটো এতিয়া পষ্টপেইড আপোনালোকে যিটো প্লেন লৈছে সেইটো কেঞ্চেল কৰি আপোনালোকে আকৌ এপ্লাই কৰিব পাৰে। তেতিয়া আপোনাৰ টিভিৰ কাৰণে প্লেনটো হৈ যাব। আশা কৰিছোঁ আপোনালোকে গোটেইখিনি কথা বুজি পাই গৈছে। যদি কিবা ডাউট থাকিলে তেতিয়াহ'লে আপোনাক কমেণ্ট বক্সত মোক কমেণ্ট কৰি সুধিব পাৰে। জিঅ' ফাইবাৰ যিমানখিনি মানে আপোনাৰ কষ্টলি হয় বুলি ভাবোঁ আমি একচুৱেলি, সিমানখিনি কষ্টলি নহয়। কাৰণ আমাৰ ঘৰত যদি 3টা স্মাৰ্টফোন আছে, 3টা স্মাৰ্টফোনত আপোনালোকে মিনিমাম 239 ৰুপিজৰ ৰিচাৰ্জ যদি কৰে 1.5 GB, সেইটো কৰিলেও আপোনাৰ 239কৈ কৰিলেও আপোনাৰ অলমষ্ট 750 ঘৰত গুচি যাব। মাহত 750 গুচি যাব। আৰু আপোনাৰ যদি মান্থলি ৰিচাৰ্জ যদি আপুনি 399টো কৰে, 399 লগত GST প্লাছ হৈ পিনি আপোনাৰ এপ্ৰক্স আহি যাব 470 মান আহি যাব। মানে আপোনাৰ মান্থলি 470 যাব। যদি জিঅ' ফাইবাৰ আপোনালোকে ঘৰত ইনষ্টল কৰে মান্থলি 470 দিলে হৈ যাব, একেবাৰে কমটো মানে। আৰু তাতকৈ ওপৰতো আপোনালোকে বেছি স্পীড বিচাৰিলে তাতকৈ ল'ব পাৰে, কিন্তু 30 Mbps চাফিচিয়েণ্ট হয়, সেইটো চলি যায়। সেইটো হিচাপত মানে জিঅ' ফাইবাৰ লগাৰ পিছতো বহুত বেছি কষ্টলি বুলি মই নাভাবোঁ। সেইটো কাৰণে আপোনালোকে যদি ভাবে, যাৰ ঘৰত বিশেষকৈ নেট ইউজাৰ হয়, ইণ্টাৰনেটৰ দৰকাৰ হয়, যিসকলে ইণ্টাৰনেট ইউজ বেছি কৰে তেওঁলোকে জিঅ' ফাইবাৰটো ঘৰত ইনষ্টল কৰি ল'ব পাৰে। আৰু বাকী আপোনালোকক মই দেখালোৱে কেনেকৈ ইনষ্টল কৰে, কেনেকৈ ক'ৰ পৰা কানেকশ্যন আনি ঘৰৰ ভিতৰলৈকে আহে, গোটেইখিনি আপোনালোকক দেখালোঁ ভিডিঅ'ত। আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।